নমস্কাৰ মই ধুনুনে আছামিজ মনোৰঞ্জন দিটো অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি এই ভিডিঅ'টো কথা পাতিব বিচাৰিম আমি মানুহক আকৰ্ষণ কৰিবলৈ বা মানুহক লগত সমন্বয়তা বজাই ৰাখিবলৈ 5টা টিপছ বা মানুহক সহজে আকৰ্ষণ কৰিব পাৰিবলৈ বা মানুহক সহজতে ৰিলেশ্যন ৰাখিবলৈ 5টা কথা। গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰি প্ৰথম পৰা শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা পালে। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ টিপছটো হ'ল আমি প্ৰশংসা কৰিব লাগে। মানুহক প্ৰশংসা কৰিব লাগে ইমান যে যিমানখিনি তাই গম নাপায় যে তাক প্ৰশংসা কৰি থকা হৈছে। কথা পাতোতে 2বাৰ বা 3বাৰহে প্ৰশংসা কৰিব লাগে। বেছি প্ৰশংসা কৰিলে গম পোৱা যায় যে মোক ইমপ্ৰেছ কৰিবৰ কাৰণে প্ৰশংসা কৰিছে। এতিয়া আকৌ কৈছোঁ দ্বিতীয় টিপছটো হ'ল কি সন্মান কৰিব লাগে। এটা কথা কৈ থওঁ, সন্মান দিলেহে সন্মান পায়, সন্মান থকাজনেহে সন্মান পায়। গতিকেলৈ সন্মান দিয়ক। ৰিলেশ্যনশ্বিপটো জনাৰ আগতে তেখেতৰ ভাল পোৱা বেয়া পোৱা এইবোৰ কথা আপোনালোকে প্ৰথমতে জানি লওক। প্ৰথমতে আপোনাৰ ৰিলেশ্যনশ্বিপ এটা গঢ়াৰ আগতে আপুনি সম্বন্ধ এটা ফ্ৰেণ্ডশ্বিপত গঢ়ক। ফ্ৰেণ্ডশ্বিপ হ'লে মানে অকণমান বেছি জানিব, তেতিয়া তাই ভাল বেয়া তেতিয়া সকলোখিনি কথা গম পাব। ফ্ৰেণ্ডশ্বিপ হোৱাৰ পাছত ৰিলেশ্যনশ্বিপ গঢ়িব পাৰি, কিন্তু ৰিলেশ্যনশ্বিপ ভগাৰ পাছত ফ্ৰেণ্ডশ্বিপ গঢ়িব নোৱাৰি। কথাটো মনত ৰাখিব। প্ৰথমতে আমি ৰিলেশ্যনশ্বিপটো গঢ়াৰ আগতে আমি ফ্ৰেণ্ডশ্বিপ গঢ়িব লাগে। কিয় ফ্ৰেণ্ডশ্বিপ বুলি কৈছোঁ? ফ্ৰেণ্ডশ্বিপ হ'লে মানে আমি তেখেতৰ ভাল পোৱা বেয়া পোৱা সকলোখিনি কথা গম পোৱা যাব, আৰু গম পোৱাৰ পাছত ধৰক তাৰ লগত ৰিলেশ্যনটো গঢ়িবলৈ আমাৰ সহজ হ'ব। কিন্তু ডাইৰেক্ট যদি আমি ৰিলেশ্যনশ্বিপ গঢ়া হয় তেনেহ'লে মানে সেই কথাখিনি আমি দেৰিকৈ গম পোৱা যায়। গতিকে আপোনালোকে ৰিলেশ্যনশ্বিপ গঢ়াৰ আগতে আপোনালোকে ফ্ৰেণ্ডশ্বিপ গঢ়িব। এতিয়া ক'ব বিচাৰিছোঁ 3 নম্বৰ টিপছ। 3 নম্বৰ টিপছটো হ'ল কি আমি মাজে সময়ে নাম ল'ব লাগে। কথা পতাৰ মাজত নাম ল'ব লাগে। বেছি সঘনাই ল'ব নালাগে, অকণমান কমকৈ বা 3বাৰ বা 4বাৰ আমি নাম লৈ ক'ব লাগে। এটা উদাহৰণ দিব বিচাৰিছোঁ, আমি যদি 10জন মানে আমি কাম কৰি থাকোঁ, 10জন মানুহ কাম কৰি থকাত যদি আমাক এজনক নাম কৰি মাতে নহয়, বা তোমাকে নাম কৰি মাতিলে তোমাৰ কিমান প্ৰাউড ফিল হয় তুমি ভাবি চোৱাচোন। এতিয়া কি হয়, তাৰো প্ৰশংসা ধৰ মোৰ নামটো লৈছে দেই বুলি সাহস হয়, ধৰ তোমাৰ প্ৰতি এটা বিশ্বাস জন্মি যায়। এতিয়া ক'ব বিচাৰিছোঁ 4 নম্বৰ টিপছ। 4 নম্বৰ টিপছটো হ'ল কি আমি সদায় হাঁহি থাকিব লাগে আৰু সুখত কথা পাতিব লাগে। আমি যদি দুখত কথা পাতোঁ, যদি আমি বেজাৰ মনে কথা পাতোঁ, মানুহজন বৰিং হয়। মই এনেই চিম্পুল কৈছোঁ, মই যদি আজি এই ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মই যদি এনেকৈ কৈ থাকোঁ কথাখিনি বা ইমান দুখ মনেৰে কৈ থাকোঁ, আপোনালোকে শুনি বেয়া পাব। যদি ময়ো কওঁ যে বেছি খঙেৰে কওঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিবি, কমেণ্ট কৰিবি, লাইক কৰিবি বুলি ক'লে আপোনালোকে সেই ভিডিঅ'টো কেতিয়াও নাচায়, হয়নে কথাষাৰ? সেয়েহে আমি কি হ'ল হাঁহি মুখেৰে কথা পাতিব লাগে বা তেখেতৰ লগত আমি সুখী হৈ কিনে কথা পাতিব লাগে। তেতিয়া কি হয়, তেখেতসকলে কথা পাতিবলৈ ইণ্টাৰেষ্ট বাঢ়ে। লগতে এনেকুৱা প্ৰশ্ন কৰিব লাগে কথা কওঁতে যে তাই সেইটো উত্তৰ দিব। আপুনি উত্তৰে দিছে, উত্তৰত এটা প্ৰশ্ন ক'ব লাগে। তেতিয়া কি হয়, কথা পতা ইণ্টাৰেষ্টটো বাঢ়ি উঠি থাকে। এতিয়া ক'ব বিচাৰিছোঁ আটাইতকৈ শেষৰ আৰু 5 নম্বৰ টিপছটো হ'ল আমি কনফিডেন্সত কথা পাতিব লাগে। দ্বিতীয়টো হ'ল আমি পজিটিভ এটিটিউড কথা পাতিব লাগে। কিয় পজিটিভ এটিটিউড কৈছোঁ? আমি চাওক, আমি তাৰ লগত কথা পাতি আছোঁ, আমি কোনোবা এটি ধ্যান দি আছোঁ, তাই কৰি আছে কথাখিনি। তাই কেতিয়াও ভাল নাপায় আপোনাক, বা আপোনাৰ লগত কথা পাতিবলৈ কেতিয়াও আৰু পুনৰ দুবাৰ নিবিচাৰিব। আৰু আপোনাৰ যদি কথা কোৱা কনফিডেন্সে নাথাকে, কথাটো হয় জানো না নহয় চাগে, এনেকুৱা ধৰণৰ আপোনাৰ যদি কোনো কনফিডেন্স নাথাকে তেনেহ'লে তাৰ লগত আপোনালোকে এটা সম্বন্ধ গঢ়িব নোৱাৰিব। কাৰণ কেলৈ আপোনাক কেতিয়াও বিশ্বাস নকৰে। তেনেকুৱা হ'লে মানে যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা পালে। নমস্কাৰ।